ৰাশিৰঞ্জিত দাদাক লগ পালোঁ হৈছে মানৱ ভাইটি মন Hey, মোৰ বন্ধু বান্ধৱীগিলা মোৰ ইউটিউব চেনেলত আৰু স্বাগতম জনাইছোঁ আৰু আজি নতুন একটা ভিডিঅ' লৈ আহিছোঁ আমি বৰ্তমান যাবা ওলাইলোঁ দৌলচাবা ছোৱাৰী চেংমাৰীত বোধহয় বেছিভাগে দেখা পাইছ চেংমাৰীত ডাঙৰ ছোৱাৰী হয় আৰু আমি যাবা ওলাইলোঁ বেৰিয়া কাৰণ বছৰে মাথাত একদিনে আহে পূজা আৰু গাঁৱৰ আপিগিটি লগ হৈয়া বেৰিয়া যোৱাৰ মজাই বেলেগ তো ওইকাৰণে মানে গাড়ীত নাযাওঁ হয় বহুত দূৰ হয় কিন্তু তথাপিও বেৰিয়া যাওঁ আৰু কি তো আমি বৰ্তমান ওলালোঁ আৰু কাবাই ফোন কৰি আগাৰ নাপাবা লাগছে লগ গীতি ৰাগ উঠছে বোধহয় ৰাগ নাই উঠে মানে আধা চাৰিয়া গেল তো সেইকাৰণে মানে বাৰে বাৰে ফোন কৰিব লাগছে তো এলা আমি যাওঁ খানিক তাক দাই মোক লগ ধৰিব লাগিব দাদা লগ গীতি লাগাল পালোঁ এবাৰ সেলফি দিয়া চিধা কৰছোং সেলফি দিয়া যাওঁ আৰু আধা গেল আগত বেছি করে দেখাবা লাগে হিয়া পাইলং আমি ধুলাই ধুচুরিয়ে ধুলা আহিয়া পাইলং আৰু দোকানী আছে আৰু আমাৰ গাড়ী থোৱা গেৰেজ উড়ি উঠছে যো কিন্তু তথাপিও দেখাই নাযায় মানুহ মেলা মানুহ হৈছে কিন্তু কেমেৰাত ধৰাই নাযায় ৰাশিৰঞ্জিত দাদাক লগ পালোঁ হৈছে মানৱ ভাইটি মন গোটেল মন নাই মন পালাইছে মুনুক লগ পালোঁ চুমু দে চুমু মোক চুমু আৰু আৰু দোকান গেলে হা দে
এইগো মানে যুদ্ধ লাগছে কিয় ৰাম লক্ষ্মণ আৰু সীতা প্ৰথমতে মানে যাৰ ঘৰত আছিল মানে যাৰ পূজা আছিল প্ৰথমতে তো উমি কি পূজা এটা দিবা নাপাৰাৰ কাৰণে বেলেগক পচানি দিছে তো এলা মানে কি হয় জেলা একটা হ'ল কোন আঠুগাঁৱৰ কোন বিদ্যাপুৰে ৰেংকা কৰে ৰাম লক্ষ্মণ গিলানক কি দিছে পচানি দিছে আৰু উমি জেলা আহে পূজা ৰাজি বছৰে মাথাত যে লগ হয় তো লগ হয় জেলা পূজাস্থলীত আহে হেলা কিন্তু মানে পুরা দৌড়িয়ে দৌড়িয়ে আহে আর যাবার সময় কিন্তু এঙ্কা যুদ্ধ লাগে মানে সারাসারি হবা নোখোজে দেৱতাৰ বাস্তৱ ধৰ্মী এটা প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে ইয়াৰ লোকে লোকাৰণ্য এই পৰিৱেশৰ কাৰণে ইয়াত প্ৰতি বছৰে হাজাৰৰো অধিক দৰ্শকৰ আহিলো আমি আহিয়া আহিয়া এৰা বাহিৰত পুৰা পোষ্ট দিয়া নেকি আহিলো আমি এলা বাহিৰত সময় লং পানী খাবা কেনেকা পাইলেও চাবি তুমি ভিডিঅ' চাবি ভিডিঅ' চায়া লাইক কৰিবি শ্বেয়াৰ কৰিবি লগতে কমেণ্টো কৰিবি কেনেকা পাইছ কবি সাবস্ক্রাইব করবি আর তো বাই টাটা বাই বাই